হাই হেল্ল' নমস্কাৰ বন্ধুসকল, আমি যাব ওলো আজি পিকনিকত। আজি মানে হেৰি পিকনিক আছে আজি চবকেইটাৰে, আমাৰ গোটেই চলিকেইটা চাপটোৰে। বাকী অংকুৰে ওলাক, ময়ো ওলোঁ, যাওঁ আৰু মানে দেখাই আছোঁ। সম্পূৰ্ণ ভিডিঅ'টো মানে কৰিম আৰু পিকনিক গোটেই খোৱাক লাগি পূৰা হাক লাগি গোটেইখিনিয়ে কৰিম পূৰা। চাই পোৱা হোৱা হৈছে বাপ্পা তাৰপিছত ওলাক বাপ্পা। ইয়াৰ আৰু মোৰে দেৰি হ'ল, বাকী চবেই গৈছে আগত। মানে কি হ'ল, চবতকৈ যি পিছত আমি দুয়ে ওলছোঁ, সেইকাৰণে আহিলোঁ। ৰুমৰ পৰা ওলাই আহিলোঁ, ৰুমৰ পৰা ওলাই আহি কিনে গোটেইকেইটা ইয়াত আছে। আমি দোকানত আছিলোঁ, তাতে গোটেইকেইটা ইয়াতে আছে। ৰ'ব দেখাই আছোঁ। হয় বাবু, ক'ত যাবা? ক'ত যাবা? আমি সুৰাদি নংকুৰ ক'ত যাবা কচোন? সোৱণশিৰি। অঁ কি ক'ত যাবা, কি ব্যস্ত যাবা? সাসপেন্স আছে বহুত, আমি ক'ৰবাত যাই আছোঁ। ই আৰু কৈ দে, ৰিভিল কৰি দে, ৰিভিল কৰিব নালাগে। আমি গাইজ আমি ক'ৰবাত যাই আছোঁ, আমি গমেই নাপাওঁ, মালিকে নিব এতিয়া। এই গাইজ চাই আছোঁ আজি সোৱণশিৰি। চাই থাকা সম্পূৰ্ণ ভিডিঅ'টো। মৃণালী বেগে ৰখি আছে পূৰা, মই বেগে পূৰা বহি, গাড়ী আহি পোৱা নাই বহুত টাইম। চব ওলাই গ'ল লিখিছে যাবলৈ, পূৰা ৰেডি চব। বেগে আমাৰ ইন্দ্ৰজিৎ, মৃণাল, টিকলা, গৌতম, তাৰপিছত দীপ, আমাৰ বৰ্মন দাই বেগে পূৰা হেডফোন চেডফোন লৈ পূৰা আজি পূৰা পিকনিক হ'ব। অংকুৰ পূৰা চব উঠি গ'ল। এতিয়া উঠা উঠা, মোক বাবা উঠবা লাগে। দীপে কিবা এটা ক'ব দিয়া। তামোল কাটি আছোঁ, অঁ বেয়া বস্তু নাখাওঁ না। বক্সটো কিন্তু এতিয়া লৈ গ'লে ভাল হয় না, ইয়াতে দুই আশা লাগে যাতে আগতে থৈ আহিলাক মানে বক্সটো। তাৰপিছত এতিয়া আমি কিবা কওঁ য'চত নাচাওঁ অলপমান, গানটো নাইয়ে। কি নিবি আছে আৰু মানে মই খোজকাঢ়ি যাম, মই নামে থৈ যাওঁ। গাড়ী বেয়া কৰি আছে। যাওঁ অংকুৰ নামাচোঁ, যাওঁ যাওঁ নামাচোঁ, যাওঁ যাওঁ অলপ বস্তু চস্তু চাওঁ। দিন দিব মানে এই নেপেলাই দিয়াই ভাল হ'ব। মোৰ মতে হেৰি আমাৰতো বক্স লয় নাই, তাতে যাই পাইছে না নহয়। এতিয়া আহিব, তেতিয়া নাচাই ভাল লাগে। আমাৰ এতিয়া বেলেগৰ গম নাপায় নহয়, গম নাপায় তথাপিও নাচি দিব ন। আৰু পিছলি ৰাস্তা কেনে আৰু আহিব পাৱাৰ হৈছে নেকি ইয়াৰ মানে আহিবালৈ। ৱেলকাম টু সোৱণশিৰি। নদী নদী বোলে মোৰ মাই মোৰ যাব নেকি মোৰ মায়ো পিকনিক প্লেচ আহি গেল। দে 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 মস্ত লৈ যাওঁ। আহি পালোঁ, আহি পাই আৰু লগৰ কেইটাই আৰু কি বুলি কয় মটৰ চলাই আছে। এই মোৰ এইটো প্ৰকাশ আছে লগৰ, আৰু এফালে এনেকৈ লগৰ চলি চলাই আছে আৰু মানে এইটো অংকুৰ কিবা কৈছিল আৰু মানে। আহিয়ে ফাৰ্ষ্ট এটাকত দিলে কণী বইল, তাৰপিছত এফাল চাইডে আৰু আপোনাৰ আছে এইটো দালি বইল দিছে। দালি বইলটো চাই লওকচোন, এইটো দিছে দালি বইল দি এনেকৈ কৰিলোঁ আৰু। এইগিলা কি সৰু আলু
অঁ বঢ়িয়া বঢ়িয়া ঠিকে আছে বঢ়িয়া বঢ়িয়া বাকী ইয়াতে মাছ আছে মাছটো ওলাই থৈছে ইয়াতে মাংস আছে আৰু বাকী গোটাই আমি তাৰ পৰাই গুচি আহিলোঁ গুচি আহি কিনে আৰু মানে আমি এনেই ফটো উঠিম বুলি ওলাই আহিলোঁ ওলাই আহি কিনে আৰু সেই লগৰটো আৰু ক'ৰবাত আছে আৰু বগৰী খাই বোলে মই বোলো দেই আৰু বগৰী খাব যাম আৰু কালি ইয়াতে পিকনিকত আহিলেতো বগৰী খাবই লাগিব আৰু বগৰী পিছতে যায় সেইকাৰণে আমি ওলাই আহিলোঁ ফটো উঠিম আৰু একেলগে আৰু ফটো উঠি ভিডিঅ' কৰিব লাগিব এই বা হাই হাই দিছিল এই ঘৰতে বালা বালা কথা ভাল নালাগে সঁচা ইয়াতে এই আছো বালা হে কথা চেণ্ডেল যদি পিন্ধিলো ঐ বেছি ভাল লাগলা আকৌ বালা সময় ভৰি সোমাই যায় আমি ওলাই আহিলো অলপ মই ভিডিঅ' কৰি আছো বাকী চব বাপ গেং হান হৈছে এটা গেং দেখছি না গাছ এই গেং হান হৈছে চুটোৱে বেয়া কিন্তু এই আইন খলা যি তাতে মোৰ মাই পাৰ নাই কি এখন পাৰ নহয় মঠলি আনো নহয় কি মানে এমান চৰা পিকনিক খাবা যদি এটা বগৰী নাখাওঁ পিকনিক খোৱা ভাগত নপৰে শুনছা না চলি গেলা ঐ পিকনিক খাবা যদি এটা বগৰী নাখা নহয় কাম নাই তহঁতৰ এটা বগৰী খাব লাগে পিকনিক আহিলি পৰম্পৰা মানে এইটো আগৰ পাই মানে মানুহ পিকনিক খাব আহিলে বেলেগ চাক নাচাক বগৰী চাব আহিবই পালে খাই যাবই সেইকাৰণে ময়ো খাই গ'লোঁ টেঙা মস্ত টেঙা বা নদী খাবা ইমান টেঙা অলপমান মানে টেঙা মিঠা দিলে ভাল লাগে আহি পালোঁ আহি পাই আমি আৰু ফটো উঠি আহি গ'লোঁ ইয়াতে এখন আছে ব্ৰিজ এই ব্ৰিজৰ ওপৰত ফটো উঠিম বুলি আহি গ'লোঁ ইয়াতে শিৱনচৰী নদীটোৰ ওপৰেদি মানে ট্ৰেইন লাইনৰ ব্ৰিজ এখন আছে তাতে ফটো উঠা ভাল হ'ব আৰু তাৰ পৰা ভিউটোও বহুত ভাল হ'ব সেইকাৰণে ইয়াতে আহি গ'লোঁ ভাল লাগে কিন্তু ইয়াতে জেগাখিনি তাৰ পৰা আহি গাইছ হেৰি ৰেল লাইন পালোঁ ৰেল লাইন আহি পালোঁ তাৰ পৰা আমি এই ক'ত আছোঁ আমি তাতে ক'ৰবাত আছিলোঁ আহি ৰেল লাইন আহি পালোঁ চাওক মাই ঐ জীপ কেনে লাগিছে এখন জেগাত আহি মোৰ কিবা এটা বহুত ভাল লাগিছে কিন্তু সঁচাই মজা জাগা এটা বম নাজানা কিন্তু সোৱণশিৰি নদীত ৰেল গেটটো ৰেলৰ দলংখন যি আছে তাত আহিব মজা জাগা ফটো উঠিব মজা বঢ়িয়া কিন্তু বঢ়িয়া খুবসুরত কি খুবসুরত নজারা বঢ়িয়া নজারা বাপা এত ফটো মাৰি 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 ভাগা ধৰিতে ইয়াতে যাই আছে আগতে গেলে বহুকেইটাই গেল বাকী মই আছোঁ অংকুৰ আছে আৰু এটা প্ৰকাশ বুলি আমি তিনিও আছোঁ এইটো ৰেল লাইন উঠলো ইয়াত গাইছ প্ৰকাশ উঠিলে পুৰা ভাল লাগিছে একদম ধুনীয়া নাজাৰা ফটো কিন্তু বঢ়িয়া মাছে কিন্তু সুবনচুৰি নদী চাই দেখা দিয়া একবাৰ এইটো নদীটো শিৱনচৰী নদীটো ৰেল লাইন এইটো এই এটো জুম কৰি চাওঁ ৰ'ব চাবা বা মানে কিমান জুম হৈ চাইছোঁ আৰু মানে কিমান মনবা পাৰি নে নদী মনবা পাৰছি দেখোন বেয়া ফটো উঠছোঁ কিন্তু আজি ফটো মানে এইবোৰে আজি FB ইনষ্টাগ্ৰাম যি আছে হোৱাটছআপৰ পৰা কিবা ষ্টেটাছ পূৰা ফালিম কিন্তু ফালিম বুলিয়ে আছোঁ মানে ফটো উঠছে মানে ফালিমেই আৰু মানে এনেকৈ ফটো উঠছোঁ বাপ্পা ঐ ষ্টৰেজ ভৰ্তি হৈ গৈছে বোধ 256 GB ইমান ফটো চাওক দেখি থাকোঁ জেগাগিলা বাপ্পা জংঘলৰ জেগা এই তেতিয়া যে খাইছিলোঁ টেঙা বগৰী মস্ত টেঙা তথাপিও আৰু এটা খাওঁ এইটো পকান এইটো 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 ল'ব লাগিব এইটো ঐ পকান এইটো অলপমান এইটো লৈ জাগা চাওক না কি জাগা এই কি আমি কিমান চৰাত আছোঁ মানে অংকুৰ মোক এৰি থৈ গ'লা আৰু ফেভাৰ নাই মই সেইটো হৈছে আমাৰ সেই কি বুলি কয় পিকনিক জেগা এই যে চাটান যে আছে এটা সেইটো মানে হেৰি ৰত্নপৰাকে চাই আছে বৰবাৰ কাৰণে দিছে এই নহয় সেইটো আমাৰ পিকনিক প্লেচ এখনি গোটাই মানুহ যি আছে আৰু তাৰে আমাৰ ষ্টাফ গোটাই কামৰ মাজতো এটা ব্লগ পিকনিকৰ ব্লগ কৰিলোঁ আৰু এটা
কি হৈ চাওঁ হাত ধৰিলোঁ ক'ত আছিলোঁ আমি ক'ৰ পৰা আহিলোঁ ফটো উঠিলোঁ দিয়ক কিন্তু এই পূৰা হয় না অঁ বাকী কি কি দৰকাৰ হ'লা হা চব হৈ গ'ল অল এভৰিথিং এতিয়া খোৱাহে কথা আৰু মানে নে কি আৰু কি বনাইছে সুধিলোঁ আৰু মাছ ভাজব কি মাছটো কি মাছ বাহু মাছ অঁ ফ্ৰাই হ'ব এতিয়া বাজিল 12:40 আমি আহি পেলোঁ 12টা মানতে দি ফটো চটো উঠি আহিলোঁ নাৱত উঠি আহিলোঁ আমি কিবা এটা নাৱত উঠি ভাল লাগে দেখোন আগতে উঠিছিলোঁ সৰু ছিল নিচিনা অংকুৰ নাৱত উঠাহে কথা এতিয়া এই বাবু হাত দিয়া সোনকালে উঠা যাব দে সোনকালে যাব দে আৰু বৈ থাম আৰু ৰে এই মটন বনাই আছে হ'বই আৰু পুৰা জহৰ কৰিলে এইখন আছে পনীৰৰ আঞ্জা আৰু লগত আছে কেঁচপদা কি বনাইছে সুধি লওঁ কেঁচপদা ইয়াতে বনাই আছে এতিয়া চিকেন খাব হৈ গেলো অলপমান নাচলো মানে অলপমান এনজয় কৰিলোঁ ভাত খাব হৈ গেলো বাকী মোৰ কাষত আছে ইন্দ্ৰ বাকী আগত আছে অংকুৰ হাত আছে বাকী আছে ৰূপক দেখাই আছো অংকুৰ আছে প্ৰকাশ আছে একেলগে বহি গৈছে পুৰা এই লাইন পুৰা আছে অংকুৰ কিবা এটা ক ডাঙৰকে ক কেনে লাগিল আহি দে ক ডাঙৰকে দালিৰ ওপৰত দিলে মোক লাল্লু আৰু ভাত লাল্লু মানে খাওঁ আৰু বাইদেউ খাই কেনে লাগিল আহি এতিয়া মানে কি চবকে এতিয়া বিলায়ো আছোঁ তাৰপিছত আমি খালোঁ আগে আমি খাই মেলি আৰু বেলেগকো দি আছোঁ আৰু মানে অঁ দি বাচন ধুইছ নেকি লাষ্ট এণ্ডিঙত জুই জ্বলাই দিছে ঠাণ্ডাও লাগছে যাওঁ আৰু গাড়ী আহি ৰখি আছে তাতে এইখন গাড়ী আহি ৰখি আছে চকমা পিকনিক খোৱা মানুহ এই সিপাৰৰ পৰা ইপাৰত গ'লে পুৰা মানুহ এই কৰিলোঁ বহুত এনজয় কৰিলোঁ আৰু কৰিলোঁ আপোনাৰ বাই বাই ইয়াতে আমাৰ